এসময়ৰ কথা, এখন গাঁৱত এজনী ছাগলী আছিল। ছাগলীজনী ধুনীয়া হোৱাৰ লগতে উৎপতীয়া আৰু টেঙৰো আছিল। তাই গাঁৱত খেলা-ধূলা কৰি ফুৰিছিল। এনেদৰে এদিন খেলি থাকোঁতে তাই গাঁৱৰ এখন হাবি পালেগৈ আৰু এই হাবিখনত এটা শিয়াল আছিল। সি নিজৰ চিকাৰ বিচাৰি হাবিফালে আহি আছিল। শিয়ালটোৱে তেনেতে ছাগলীজনীক দেখা পালে আৰু ভাবিলে, বাহ, আজি ভাল চিকাৰ এটা পালোঁ, পেট ভৰি যাব। ছাগলীজনীয়ে শিয়ালটোক দেখি খুব ভয় খালে, কিন্তু সি নিজকে চম্ভালিলে আৰু তাৰ পৰা বাচিবলৈ এটা বুদ্ধি পাঙিলে। আৰে, এইটোচোন মোৰ ফালেই আহি আছে, কিবা এটা কৰিব লাগিব। শিয়ালে ক'লে, কি হ'ল, তই মোক দেখিও পলোৱা নাই যে, ভয় লগা নাই নেকি? আৰে, পলাই কি লাভ, তইতো এনেও মোক খাবিয়ে, তাতকে তই মোক খাই পেলা আৰু মই স্বৰ্গত গৈ ক'ব পাৰোঁ যে মোৰ মৃত্যু এটা বাহাদুৰ শিয়ালৰ হাতত হৈছিল। ৱাহ ৱাহ, তইচোন বহুত ভাল, কচোন তোৰ অন্তিম ইচ্ছা কি, মই পূৰণ কৰিম। তেতিয়া ছাগলীটোৱে ক'লে, মোৰ অন্তিম ইচ্ছা হৈছে যে মই এতিয়া এটা গান গাব খোজোঁ। আৰু সেই বুলি কৈ ছাগলীজনীয়ে জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলে। তাইৰ চিঞৰ শুনি গাঁৱত থকা মানুহে গম পালে যে ছাগলীজনী কিবা বিপদত পৰিছে। সেইবাবে গাঁৱৰ দুজনমান মানুহ জাঠি জোং লৈ হাবিলৈ সোমাই আহিল আৰু শিয়ালটোক দেখি খেদাবলৈ ধৰিলে। তেনেতে শিয়ালটোৱে মানুহবোৰক দেখি পলাবলৈ ধৰিলে আৰু ছাগলীটোৱে নিজৰ জীৱন ৰক্ষা কৰিলে।